মাটি কথাটো মই ক'লোৱে যে ফ্লপ এতিয়া ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা ফ্লপে ওলাব কথাবোৰে ওলাব তেওঁ তো এইটো বিষয়ত ফ্লপ নহয় আৰু কিমান বিষয়ত তেওঁ ফ্লপ হৈছে ফ্লপ মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমখন মই দেখিবলৈ বিচাৰোঁ এতিয়া 10 বছৰ মোদী চৰকাৰ হৈ গ'ল 10 বছৰ বিজেপি চৰকাৰ হৈ গ'ল শিক্ষা আৰু চিকিৎসা যি দুটা বিভাগৰ দায়িত্ব এটা সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আছিলে আজি সেই দুটা বিভাগতো ফ্লপ তলৰ পৰা 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমৰ নাম মানুহক কৈছিলে মাটি পট্টা দিব আৰু দেখা পালো যে বিজেপিয়ে এতিয়া নিজৰ পৰিবাৰৰ নামত চাৰিওফালে মাটি লৈছে লৰা নামত কোম্পানী খুলিছে আজি তেওঁলোকে কৈছিল যে থলুৱা উদ্যোগসকলক তেওঁলোকে সহায় কৰিব কিন্তু থলুৱা উদ্যোগবোৰ বন্ধ হৈ গৈছে আৰু অসমৰ 40,000 বিঘা মাটি এতিয়া আদানী কোম্পানীক দিছে তো ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিটো বিষয়ত আপোনালোকে ফ্লপৰ বাহিৰে আৰু একো আশা কৰা আপোনালোকে প্ৰয়োজন নাই তেওঁ এজন মুখ্যমন্ত্ৰীৰ কথাৰ কোনো মূল্য তেওঁলোকে ৰাখিব পৰা নাই মুখ্যমন্ত্ৰীৰ চকী গাম্ভীৰ্য তেওঁলোকে ৰাখিব পৰা নাই আৰু সেইকাৰণে আজি ৰাইজে বিকল্প বিচাৰিছে ৰাজনৈতিক ক্ষেত্ৰত আৰু সেইকাৰণে বহুতে আজি তাৰিখত কংগ্ৰেছ দলটোক যোগদান কৰিছে কংগ্ৰেছ দলৰ মই আগতেও কৈছিলোঁ যে আমাৰ প্ৰতিটো সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী প্ৰস্তুত কিন্তু নিৰ্বাচনৰ ভিতৰত সদায় কষ্ট কৰিব লাগিব সাংগঠনিক ভেটি আৰু শক্তিশালী কৰিব লাগিব নিৰ্বাচনী এটা কৌশল আমি তৈয়াৰ কৰিব লাগিব আজিৰ তাৰিখত যিদৰে বিটিআৰ নিৰ্বাচনত আমাৰ কংগ্ৰেছ দলৰ আমাৰ প্ৰাৰ্থীসকল আমাৰ কংগ্ৰেছৰ বিষয়াসকল বিধায়কসকল যিদৰে কষ্ট কৰি আছে মই তেওঁলোকৰ কষ্টৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যথেষ্ট সন্তুষ্ট মানুহে আজি বিভিন্ন দল সংগঠনৰ ভয় ভাবুকি নিয়চি যিদৰে কংগ্ৰেছৰ সভাত আহিছে বিটিআৰ নিৰ্বাচনত ভাবতকৈ ভাল ফলাফল কংগ্ৰেছ দলৰ হ'বলৈ গৈ আছে